গুড মৰ্ণিং ফ্ৰেণ্ডছ। আজি বিশ্বকৰ্মা পূজা আৰু সোনকালে উঠি কাম বন ঘৰৰ সকলো শেষ কৰি পূজা ভাগো কৰি ল'লোঁ আৰু মিষ্টাৰেও আহি পূজা কৰিলেহি। আৰু বিশ্বকৰ্মা পূজা উপলক্ষে বিশেষ তেনেকৈ একো নাই, ভগৱানৰ ওচৰতে অকণমান প্ৰসাদ দি তেওঁ উৎসৰ্গা কৰিছোঁ, অকণমান ক্ষীৰ বনালোঁ, অকণমান প্ৰসাদৰো ব্যৱস্থা কৰিছোঁ আৰু এয়া লৈ আগত দি পেলাই অৰ্পণ কৰিলোঁ। আৰু এতিয়া ভগৱানৰ পূজা হৈ গ'ল, তাৰপিছত যাম গাড়ীখনতো অকণ পূজা কৰিম। ভনীক আপেল কিয় নিদিলে? তোৰ বেয়া ল'ৰা ন বাবু, ভাল ল'ৰা নহয় দেই। এতিয়া ভনীক ডাঙৰ দিলে। না বোলা পূজা কৰি আহোঁ, বোলা পূজা কৰি আহোঁ, পূজা কৌতলত যাওঁ বোলা। জনাই নজনাই আজি প্ৰথমবাৰ স্বস্তিকা আঁকিলোঁ আৰু ধুনীয়াকৈ হৈ গ'ল, মনটো খুব ভাল লাগিছে। প্ৰসাদ অকলে অকলে খাইছা? আজৰি হৈ গ'লোঁ, দুপৰীয়া খোৱা বোৱাও হৈ গ'ল আৰু এতিয়াতো প্ৰায় 5টা বাজিবৰ হ'ল। আৰু আজি মানে বহুত দিনৰ পৰা মন গৈ আছিলে ঘৰত কিবা এটা বনাই খাম, বিশেষকৈ কেটলি মুখত দিয়া পিঠাটো বহুত দিন হ'ল বনোৱাও নাই আৰু খাবলৈও খুব মন গৈ আছে। আৰু আজি অকণমান সময়ো পাইছোঁ, সেইকাৰণে মই চাউল তিয়াই থৈছোঁ, এতিয়া ৰেডি কৰিম আৰু এতিয়া গৈ আছোঁ কেটলি মুখত দিয়া পিঠা বনাবলৈ। সকলোৱেতো বনাব জানে ন, টেষ্টটো অকল সকলোৰে বেলেগ বেলেগ হয় আৰু এনেকৈ মাজে মাজে ঘৰতে কিবা এটা বনাই খাবলৈ পাৰিলে ভাল লাগে মনটো। চ' মই গৈ আছোঁ এতিয়া কেটলি মুখত দিয়া পিঠা। আপোনালোকেও সকলোৱে জানে বনাব, ময়ো বাৰু অকণ অকণ দেখাই যাম মই কেনেকৈ বনাম আৰু। পিঠাগুড়িখিনি ধুনীয়াকৈ মিক্সিতে দি চালি কৰি ৰেডি কৰিলোঁ আৰু এয়া মই গোটেইখিনি ৰেডি কৰি পিঠাটো খচিছোঁ। ইয়াতে মই নাৰিকল দিছোঁ আৰু গাখীৰ দি মই মঠিম এইটো। তাৰপিছত এটা এটাকৈ এনেকৈ বনাই আছোঁ, প্ৰায় 8-ৰ পৰা 10 মিনিটৰ ভিতৰত হৈ যায় পিঠাটো। আৰু এইটো প্ৰথম পিঠা দিছোঁ, চাওঁ হয় নহয়। আৰু এনেকৈ এটা এটাকৈ মোৰ গোটেইকেইটা পিঠা হৈ গ'ল। কিবা এটা বনালে ধুনীয়াকৈ হৈ গ'লে মনটো খুবেই ভাল লাগে। আৰু বেছি নবনালেও প্ৰায় 6টামান হৈছে। চ' মোৰ পিঠা এতিয়া ৰেডি, এতিয়া টেষ্ট কৰিম।
পিঠা বনাই হৈ গ'ল, খাই চাওঁ কেনেকুৱা লাগে। ধুনীয়া হৈছে, ভাল টেষ্ট হৈছে। মই তাত গাখীৰটো দিছিলোঁ মুঠতে আৰু অকণমান তামোল পাউডাৰ এখিনি ছটিয়াই দিছিলোঁ, চেনিটো কমাই দিছোঁ মিষ্টাৰ খাবৰ কাৰণে। সেইটো ভাল হৈছে, টেষ্টটো ভাল লাগিছে।